ক্লাছ শেষ কৰি আমি দুজনী ওলালোঁ আধাৰ চেণ্টাৰলৈ। ভিডিঅ'টোৰ আৰম্ভণিতে মই আপোনালোকক জনাই থওঁ যে মই নতুনকৈ চেনেল খুলিছোঁ, তো মোক আপোনালোকৰ ছাপোৰ্টৰ খুবেই প্ৰয়োজন। তো মই আশা ৰাখিছোঁ যে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰ চাই ভাল পালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব যে পাৰিছোঁ নে নাই, কেনেকুৱা হৈছে। ঠিক আছে, নমস্কাৰ। আজি ভিডিঅ'টো মোৰ বিশেষকৈ আধাৰ কাৰ্ডৰ নম্বৰ সলনি কৰা আৰু আধাৰ কাৰ্ডৰ যিখন ফটো সেই ফটোখন সলনি কৰাৰ লৈ মানে বহুত মানুহে নিজৰ আধাৰ কাৰ্ডৰ ফটোখন আৰু ভোটাৰ কাৰ্ডৰ ফটোখনো লৈও মানে সন্তুষ্ট নহয়, যিহেতু মই নিজেও মোৰ ফটোখনক লৈ আধাৰ কাৰ্ডত থকা ফটোখনক লৈ অসন্তুষ্ট, যিহেতু মোৰ ফটোখন নিজে দেখিলে এনেকুৱা লাগে আতংকবাদীৰ ফটো নেকি। তাৰপিছত সেইকাৰণে তো আপোনালোকে সেই আধাৰ কাৰ্ডৰ নম্বৰটো আৰু ফটোখন নিজৰ ঘৰতে বহি সলনি কৰিব নোৱাৰে। তাৰ কাৰণে আপোনালোক আধাৰ চেণ্টাৰত যাব লাগিব। আৰু আধাৰ চেণ্টাৰ কেৱল দেওবাৰেহে বন্ধ থাকে, বাকীকেইটা বাৰত খোলা থাকে। তো আপোনালোকে দেওবাৰ বাদ দি বাকীকেইটা বাৰত যাব পাৰে। আৰু তাৰ কাৰণে মাত্ৰ 50 টকা লাগে। তো মাত্ৰ 50 টকাত আপোনালোকে ফোন নম্বৰো সলনি কৰি ল'ব পাৰিব আৰু তাৰ ফটোখনো সলনি কৰি ল'ব পাৰিব। তো ঠিক আছে, আপোনালোকে ভিডিঅ'টো চাই থাকক। আধাৰ চেণ্টাৰলৈ বুলি ওলাইছোঁ আৰু এইটো দেখিছেনে ৰিজাৰ্ভ বেংকটো আছে। তো আমাৰ কলেজৰ কাষতে ৰিজাৰ্ভ বেংকটো আপোনালোকে পাবই। আৰু তাৰপিছত অকণমান গৈকে চিধা আপোনালোকে দেখিবলৈ পাব যে এইফালে ষ্টেচনলৈ যায়, ৰেল ষ্টেচনলৈ। তাৰপিছত তাৰে ঠিক কাষৰ ৰাস্তাটোৱেদি আপোনালোক যাব পাৰিব। আৰু এইফালে গ'লে মানে কি আপোনালোকে ডেইলি বজাৰ হয় হয়তো এখন, তো এইখন বজাৰখন আপোনালোকে দেখিবই। মানে ডেইলি বজাৰ বুলি এইকাৰণে কৈছোঁ যিহেতু মই যেতিয়াও আহিছোঁ বজাৰখন দেখোৱেই। আৰু তাৰপিছত গৈ অকণমান গ'লেই আপোনালোকে অলপ দূৰ যাব লাগিব বাৰু। অলপ দূৰ যোৱাৰ পিছত আপোনালোকে দেখিবলৈ পাব এনেকৈ তিনিআলি এটা আছে। তো তিনিআলিটোৰ ঠিক ৰাইট ছাইডে আপোনালোকে টাৰ্ণ কৰিব লাগিব। তাৰপিছত ৰাইট ছাইডে টাৰ্ণ কৰাৰ পাছতে আপোনালোকে ইয়াত দেখিবলৈ পাইছেনে এই গলিটো। তো সেই গলিটোৱেদি আপোনালোকে সোমাই যাব লাগিব লেফ্ট ছাইডে। আৰু আমি আজি আহিছোঁ ইয়ালৈ কাৰণ মোৰ লগৰজনীয়ে মানে আধাৰ কাৰ্ডত ফোন নাম্বাৰটো সলনি কৰিব লাগে। আৰু তাই বোলে আধাৰ কাৰ্ডটোত মানে তাইৰ ফটোখন বোলে ভাল লগা নাই, সেইকাৰণে তাই ফটোখনো চেঞ্জ কৰিব। আৰু এইটো আপোনালোকক এড্ৰেছটো দেখাই দিছোঁ, হাউচ নম্বৰ 3 আৰু সৰস্বতী ৰোড। আৰু আপোনালোকে ইয়াত দেখিবলৈ পাবই যিহেতু আধাৰ চেণ্টাৰৰ বেনাৰখন লাগিয়ে আছে। তাৰপিছত তাই গ'ল আৰু এই টিকেটটো লৈ আহিলে, মানে তাইৰ নম্বৰটো 13 নম্বৰত আছে। আৰু আমাৰ আগত কেইজনমান মানুহ থকাৰ বাবে আমি টাইম পাছ কৰি আছোঁ। আৰু খুব বেছি টাইম নালাগিলে দেই, মানে আমাৰ কামটো কৰোঁতে অকল 2 মিনিটমানহে লাগিল। তো 2 মিনিটৰ ভিতৰতে হৈ গ'ল। আৰু আধাৰ চেণ্টাৰত নাম্বাৰটো আৰু ফটোখন সলাওঁতে মাত্ৰ 50 টকাই লৈছে। তো আপোনালোকে এইটো যদি জানিব বিচাৰে গতিকে জনাই দিছোঁ আৰু নিজেই। তাৰপিছত আমি আহি গ'লোঁ শিলপুখুৰীত এখন বোলে ৰেষ্টুৰেণ্ট আছে। তো তাতে মানে বহুত টেষ্টি বনাই বোলে। আৰু দেখিছেনে বাৰু ৰ'দ একদম মানে টিকা ফটা ৰ'দ ওলাইছে। আৰু মানে কাইলৈৰ পৰা যেন ছাতি আনিব লাগিব, মোৰ এনেকুৱা অনুভৱ হৈছে। আৰু আমি আহি পাইকে দেখিছেনে পূৰা খোৱাত লাগি গ'লোঁ, যিহেতু ভোক লাগি আহিছে। আৰু এটা কথা দেই, ভিডিঅ'টো বনাই থাকোঁতে মোৰ বৈদ্য লাজ লাগিছিলে। কেলৈ মানে তাতে মই এনেকৈ বাহিৰত মানে খাই থাকোঁতে আৰু ভিডিঅ' কৰি থাকিবলৈ ভাল নালাগে তো লাজ লাগিছিলে। কিন্তু তথাপিও আৰু ভিডিঅ' বনাবলৈ আহিছোঁ যিহেতু লাজ কৰিলেতো নহ'ব। তো সেইকাৰণে খাইছোঁ, ভিডিঅ' বনাইছোঁ আৰু লগতে এই আছে যিহেতু বেছিকৈ লাজটো লগা নাই বাৰু। তাৰপিছত আমি দুজনী ওলালোঁ আৰু তাই যাব চিধাহে ভাল। আৰু মই আহি পাই গ'লোহি ঘৰ। আৰু ঘৰ পাইকে দেখিছেনে বাৰু মোৰ মানে কি হ'ল, আজি ঘৰটোত সোমাইকে মনটো ভাল লাগি গৈছে। এতিয়া চাব দেই কিয় ভাল লাগিছে, কাৰণ এই ৰুমটোৰ ছেটআপটো সলনি কৰি দিলে জেঠাই আৰু জেঠুৱে মিলি। তো ৰুমটো অলপমান বিশৃংখল হৈ আছে, তাত আপোনালোকে বৰ বেছি ধ্যান নিদিব, যিহেতু মই আহি সোমাইছোঁ। যিহেতু ময়ো কাপোৰ খুলি মানে তাতে ভালকৈ থোৱাই নাই, তো জাপিব লাগিব। কিন্তু আগতীয়াকৈ ভাবিলোঁ ভিডিঅ'টো বনাই লওঁ। তো আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। বাই বাই।